বন্ধুসকল আজি আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ এটা সমস্যাৰ দিহা দিবলৈ ওলাইছো। সমস্যাটো হৈছে কাপোৰত চিয়াঁহী দাগ লাগিলে কেনেকৈ আঁতৰাব। যদি আপোনাৰ কাপোৰত চিয়াঁহী দাগ লাগিছে তেতিয়াহ'লে মই কেইটামান দিহা দিম। সেইকেইটা দিহা গ্ৰহণ কৰি আপুনি অতি সোনকালে সুফল পাব। মই লৈছো ইয়াত ভীম চাবোন, ইয়াত লৈছো মই বডি স্প্ৰে আৰু ইয়াত আছে মোৰ স্পিৰিট। ইয়াত স্পিৰিট বা আপুনি এলকহল ল'ব পাৰে, ইথাইল এলকহল, ইথানল কিবা কিবি ল'লেই হ'ল। এইবিলাক মই ইয়াত লৈ লৈছো। এতিয়া আপুনি কি কৰিব, যদি আপোনাৰ চাৰ্টত মাৰ্কাৰ পেনৰ চিয়াঁহী লাগিছে তেতিয়া আপুনি ভীম চাবোন অলপ ভালকৈ ঘঁহি দিলেই এয়া গুচি যাব। আপুনি ভীম চাবোন প্ৰয়োগ কৰক। আৰু যদি আপোনাৰ বেলেগ বল পেনৰ চিয়াঁহী লাগিছে বা কিবা কিবি হৈছে তেতিয়া আপুনি বডি স্প্ৰে আছে, বডি স্প্ৰে আপুনি পূৰা ধুনীয়াকৈ স্প্ৰে কৰি কাপোৰ মোহাৰি দিয়ক। আপুনি চাব লাহে লাহে আপোনাৰ যাবলৈ ধৰিছে। আৰু যদি এবাৰত নাই যোৱা 2-3 বাৰ স্প্ৰে কৰি দিয়ক, অতি সোনকালে আপোনাৰ যি কাপোৰৰ দাগ সেই দাগ গুচি যাব। তাৰপিছতে মই এটা লৈছোঁ স্পিৰিটটো মই ইয়াত ভৰাই লৈছোঁ ইথানল। এইটো আপুনি দোকানতে পাব, খুব কম দামত পায়। আপুনি এই স্পিৰিটটোৰ সহায়তো আপোনাৰ যি চিয়াঁহী লাগিছে সেই আঁতৰাব পাৰিব। স্পিৰিটটো ধুনীয়াকৈ 2-4 টোপালমান দি দিয়ক। দি দিয়াৰ পিছতে লাহেকৈ দেখিব যে আপোনাৰ কাপোৰৰ চিয়াঁহী ৰং আঁতৰি গৈছে। বন্ধুসকল এইকেইটা ব্যৱস্থা গ্ৰহণ কৰক, অতি সোনকালে সুফল লাভ কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ আহিছোঁ, যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।